Hey everyone, good morning. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা হৈছে আৰু ৰাতিপুৱা সময়ত মই দাঁত ব্ৰাছ কৰি আহি পেলাই মই এই খিৰিকীৰ সন্মুখতে বহি লৈছোঁ আৰু ৰ'দটো ইমান ধুনীয়াকৈ পৰি আছে, ভাল লাগি গৈছে মানে। আৰু হাতত এগিলাচ মই কুহুমীয়া গৰম পানী লৈছোঁ আৰু লাহে লাহে খাই আছোঁ। এইখিনি সময় বহুত ভাল লাগে ৰাতিপুৱাৰ সময়খিনি, আৰু যিহেতু ঠাণ্ডা দিন এতিয়া পৰিৱেশটো অকণমান মানে ধুনীয়া হৈ থাকে, এটা ভাল মানে ধুনীয়া মনটো ভাল লাগি যায় আৰু ৰাতিপুৱা এই পৰিৱেশটো। আৰু সেয়াই, এইখিনিতে আপোনালোকক এটা কথা ক'ব খুজিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'জবিলাক চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰিব। যি হওক, ভাল হওক বেয়া হওক, কিবা এটা কমেণ্ট কৰিলে মনটো ভাল লাগে। আৰু বেয়াখিনি যদি আঙুলিয়াই দিয়ে, সেই বেয়াখিনি মই শুধৰাবলৈ চেষ্টা কৰিব পাৰোঁ। কমেণ্ট এটাই আচলতে বহুত উৎসাহিত কৰে, ভাল কমেণ্টে উৎসাহিত কৰে, আৰু বেয়াবিলাক আঙুলিয়াই দিলে মই মানে শুধৰাব পাৰিম, যিহেতু সেইকাৰণে কৈছোঁ। বাৰু, এতিয়া পানীগিলাচ খাই হৈ যোৱাৰ পিছতে মই য়োগ কৰিম বুলি ভাবিছোঁ, আৰু এতিয়া হৈ গ'ল পানীগিলাচ খাই। গুড মৰ্ণিং, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াত পাকঘৰৰ পৰাই আজি ব্লগটো আৰম্ভ কৰিছোঁ, আৰু কাৰণ ইয়াৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ মানে ৰেডি কৰি আছোঁ আৰু ৰুটি সানি আছোঁ। ঠিক আছে, কিমান পাৰে আপোনালোকক দেখুৱাই থাকিম গোটেই দিনটো কি কৰোঁ কি নকৰোঁ। তেতিয়াহ'লে ৰুটি চুটি বনাই লওঁ। এয়া ৰুটি সানি আছোঁ, তাৰপাছতে এইফালে কণী বইল কৰিছোঁ, এইফালে বন্ধাকবি ভাজি, গাজৰ, আলু এনেকৈ বনাইছোঁ। ঠিক আছে, ব্লগটো চাই থাকিব শেষলৈকে, কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখুৱাই থাকিম আপোনালোকক। পিছত লগ পাই আছোঁ। এইফালে ব্ৰেকফাষ্ট হৈ গ'ল, এয়া ৰুটি, বন্ধাকবি, আলু আৰু গাজৰ ভাজি, আৰু এটা বইল কণী লৈছোঁ। আৰু এতিয়া খাই লওঁ পটাপট, পিছত লগ পাই আছোঁ। এতিয়া খাই বৈ অকণমান ৰ'দতে বহিছোঁ, আৰু ঠাণ্ডাও লাগিছে আজি, আৰু বতাহো মাৰি আছে, অকণমান বতাহো মাৰি আছে, ঠাণ্ডা বতাহ মাৰি আছে। সেইকাৰণে মানে ঠাণ্ডাও লাগিছে। গৰম দিনত আকৌ বতাহ নামাৰে, ঠাণ্ডা দিনত দেখিছে নে কেনেকুৱা বতাহ মাৰি আছে। সেইকাৰণে ভাবিলোঁ অকণমান ৰ'দতে বহোঁ। এজনী মানুহ তাই কেমেৰা চলাই আহিবলৈ একদম বেলেগ টান পায় মানে, আৰু গ'লগৈ। সেয়াই, অকণমান দেৰি ৰ'দত বহোঁ, আৰু তাৰপাছতে ঘৰৰ বাকীবিলাক কাম বন আছে সেইবিলাক কৰিম। আৰু দেখিছেনে ইমানেই থ্ৰেডিং ওলাই গ'ল, কৰিবগৈ লাগিব। চুলিখিনিও কাটিবলৈ আছে, চুলি গোটেই পকিছে মোৰ। মই চুলি পকিলে মাছমুখটোৱে ঘঁহোঁ, আৰু মানে হেনাও কেতিয়াবা কৰোঁ দেই, নকৰা নহয়। সেয়াই, আৰু আজি অকণমান চেল্ফ কেয়াৰ কৰিব লাগিব, স্কিন কেয়াৰ বহুত দিন নাই কৰা, গোটেই মুখখন বেয়া হৈ গৈছে। সেয়াই, এই বাস্কেটটো দেখিছেনে? এইখিনি মানে যিমানেই জাপো সদায়েই সিমানেই লেতেৰা হয়। এইখিনি পটাপট জাপি লওঁ। মানে বাস্কেটটো সৰু হৈছে বাৰু, কাপোৰ বেছি হৈছে, বাস্কেটটো সৰু হৈছে, সেইকাৰণে পটাপট এইখিনি জাপি লওঁ, অকণমান চিজিল কৰি লওঁ যিমান পাৰোঁ। এভৰিৱান, এতিয়া ভাত পানী খাই আহিলোঁ। ভাত পানী খাই অহাৰ পিছতে চব বাচন বৰ্তন চব ধুলোঁ, তাৰপিছতে পাকঘৰ চাকঘৰ চব চাফা কৰিলোঁ। এতিয়া এনেই অকণমান বিচনাতে বহিছোঁ, আৰু ভাগৰ লাগিছে, আৰু বহুত দিনৰ পৰা মোৰ মানে কঁকালটো বিষ, কেলৈ জানো বিষাই আছে। ঠাণ্ডা পৰিছে কাৰণে বিষাব পাৰে বাৰু, নাজানো দেই, কিন্তু বহুত বিষ মানে। এতিয়া কাম চামটো নকৰিলেতো নহ'ব ন, কৰিবই লাগিব তেনেকেই। সেয়াই, এতিয়া সেইকাৰণে ভাবিছোঁ অকণমান এনেই আৰু বিচনাতে বহোঁ। মই পিছে ভাত খাই উঠি নুশুও দেই, পটককৈ মানে শুই নিদিওঁ, আৰু এঘণ্টামান বহোঁ, এঘণ্টা ডেৰ ঘণ্টা, মানে তাৰপিছতহে মানে বিচনাত পৰোঁ। মই প্ৰায় 18 নৱেম্বৰ হয় ন, আজি জুবিনদাৰ বাৰ্থডে হয়। সেয়াই, আৰু গমাৰ তেখেতৰ কথা ক'বলৈ গ'লে মানে চকু পানীয়ে ওলায়। মানে তেখেতৰ ভিডিঅ'জবিলাক চালেই মোৰ
আপোনা আপুনি চকু পানীয়ে ওলাই যায় কেলে জানো নাজানো আৰু মোৰ নিচিনা সম্ভৱ চবৰে হয় চাগে দেই মোৰ নিচিনা চাগে চবৰে হয় দেই নাজানো আৰু কিন্তু মানে বেলেগ দুখ লাগে তেওঁৰ ভিডিঅ'জবিলাক চালে মানে বহুত বেছি বেয়া লাগে আৰু তেওঁ আচলতে মানে জনগণৰ শিল্পী আছিলে মানে তেখেতে যিমান কাম কৰি গ'ল মানে দুখীয়া মানুহৰ কাৰণে যিমান তেওঁ কৰিলে সেইখিনি মানে দেখাটো বহুত বিৰল আৰু তেখেত মানে জীয়াই থাকোঁতে যিমানখিনি মানে আমি তেখেত পপুলাৰ আছিলে তেখেত মৃত্যু হোৱাৰ পিছত কিন্তু বহুত বেছি তেখেতক আমি শ্ৰদ্ধা ভক্তি আমি কৰিছোঁ তেখেত ঢুকোৱাৰ দিনাখনে কেনেকুৱা এটা পৰিস্থিতি হৈছিলে মানুহটো মানুহে জীৱ জন্তু পশু পক্ষী সকলোবিলাকেই দুখ কৰিছিলে তাহাঁতৰ দুখ প্ৰকাশটো আমি টিভিতটো দেখিয়ে আছোঁ ন মানে কেনেকুৱা এটা মানে হেৰি আৰু বহুত বেছি বেয়া লাগে এনেকুৱা এজন মহান পুৰুষক আকৌ আমি নাপাম আৰু চাগে যুগ লাগিব তেনেকুৱা এজন আকৌ পুৰুষ পাবলৈ আমি মহাপুৰুষ পাবলৈ সেয়াই আৰু আজি বাৰ্থডে দিনা এইটো ভিডিঅ'ৰ জৰিয়তে তেখেতক কৈছোঁ হেপী বাৰ্থডে জুবিন দা তুমি য'তে আছা কুশলে থাকা ভালে থাকা আৰু তুমি কায়িকভাৱে নাইকিয়া হৈ গ'লেও কিন্তু আমি তোমাক মানে তোমাৰ গানবিলাকৰ জৰিয়তে আমি তোমাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম সদায় তোমাৰ গান বজাম আগতে যেনেকৈ বজাইছিলোঁ বিয়া সবাহ বাৰ্থডে পাৰ্টি যিমানে য'তেই হওক তোমাৰ গানেই বাজি আছিলে আৰু এতিয়াও তোমাৰ গানেই বাজি থাকিব সেইটোৱে আৰু তেখেতৰ মানে কণ্ঠটো শুনিলে মানে কেনেকুৱা লাগে নহয় তেখেতৰ কণ্ঠ মানে কেতিয়াও শেষ হৈ যাব নোৱাৰে মানে কেতিয়াও শেষ হ'ব নোৱাৰে তেখেতে মানে প্ৰত্যেক ধৰণৰ গান গাইছিলে ন প্ৰত্যেক ধৰণৰে গান গাইছিলে কি বিহু কি মানে হেৰি বৰগীত সকলো ধৰণৰে গান গাইছিলে প্ৰত্যেকটো মানে বিষয়ৰ ওপৰত তেখেতে গান গাই থৈ গৈছে সেইটোৱে তেখেতৰ কথা মানে কৈ শেষ নহয় আৰু দুখে লাগে সেয়াই আৰু আমাৰ শিৱসাগৰত বহুতত তেখেতৰ বাৰ্থডেও পাতিছে দেই জন্মদিন বহুত ঠাইত পাতিছে উদযাপন কৰিছে সেয়াই ঠিক আছে ইমানখিনিয়ে ক'লোঁ আৰু এতিয়া অকণমান জিৰণি ল'ম তাৰপাছত পুনৰ আপোনালোকক লগ ক'ম ঠিক আছে কি বনাইছা মুনু দহি বৰা অঁ এইফালে মুনুৱে দহি বৰা বনাইছে এয়া পকৰি প্ৰথমতে বনাই ল'লে এইফালে বাদাম এইফালে চানা আৰু সেইফালে দৈ লৈ লৈছে মিঠা দৈ আৰু এইজনী আমাৰ লুনা মাইনা হাই বুলি কৈ দিয়া ঠিক আছে হৈ গ'লে আপোনালোকক দেখুৱাম বাৰু দেই এইয়া ৰেডি হৈ গ'ল দহি বৰা মজা কেনেকুৱা হৈছে খাইছে কেনেকুৱা হৈছে ভাল হৈছে ঠিক আছে গাইজ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি আজি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই